এইবাৰ গহপুৰত গেছ চিলিণ্ডাৰৰ ভিতৰত ওলাল পানী। সাধাৰণ গ্ৰাহকক ৰামটাঙোনেৰে অধিক দামত ব্লেকত চিলিণ্ডাৰ বিক্ৰীৰ তথ্য ফাদিল। আপোনালোকে ইমান দিনে শীতল পানী বটলৰ পেপচি, কোকোকোলাৰ বটলত কুমজেলিকুৱা অথবা শেলাই ওলোৱাৰ খবৰ লাভ কৰি আহিছিল। কিন্তু এইবাৰ আমি এক অভিনৱ অবিশ্বাস অভিযোগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। সাৱধান আপুনি, আপোনাৰ ক্ষেত্ৰতো হৈছে চাগৈ এনে। কিন্তু আপোনাৰ অমনোযোগিতাৰ বাবে হয়তো ধৰা পৰা নাই এই বিষয়টি। সম্পূৰ্ণ বাতৰিটো চোৱাৰ পাছত হয়তো আপুনি 100 বাৰ ভাবিব যে কম দিনতে শেষ হোৱা চিলিণ্ডাৰটো মই কিয় এবাৰ জোকাৰি চোৱাৰ কথা ইমান দিনে চিন্তা নকৰিলোঁ। যি সময়ত এটা গেছ চিলিণ্ডাৰ ল'বলৈ গ্ৰাহকে চৰা দামৰ বাবে 100 বাৰ ভাবিব লাগে, সেই সময়তে ইণ্ডেন কৰ্তৃপক্ষৰ গ্ৰাহকক গেছৰ সলনি পানী ভৰাই ৰামটাঙোন মৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। গহপুৰ মহকুমাৰ অন্তৰ্গত পূব ছয়দুৱাৰ ইণ্ডেন গেছ এজেন্সিয়ে গ্ৰাহকক যোগান ধৰা চিলিণ্ডাৰত পানী ওলোৱাৰ এই গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে গ্ৰাহকে। প্ৰাপ্ত তথ্য অনুসৰি গহপুৰ নগৰৰ মাজমজিয়াৰ UKO বেংকৰ লগতে লাগি থকা ৰাজীৱ বৰুৱা নামৰ গ্ৰাহকগৰাকীয়ে যোৱা 1 জুলাইত কোনো কাৰ্ড নোহোৱাকৈ লগতে কোনো আগতীয়া বুকিং নোহোৱাকৈ 1190 টকা দি পূব ছয়দুৱাৰ ইণ্ডেন গেছ এজেন্সিৰ গাড়ীৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰে। তাৰিখে 1 আগষ্ট আৰু 1 জুলাইত নিলোঁ, নি 13 তাৰিখলৈকে চলিলে। 13 তাৰিখত নে ৰাতি নাইকিয়া হ'ল। ৰাতিটো বাদ দিলোঁ আৰু ৰাতিপুৱা চাইছোঁ চিলিণ্ডাৰ এই ৰেগুলেটৰটো বেয়া নেকি বুলি ভাবি মোৰ আৰু এটা আছিলে, সেইটোও লগাই চালোঁ, সেইটো মানে একেই গেছ নজ্বলে। মই 14 তাৰিখে মই ৰাতিপুৱা এজেঞ্চি পালোঁ, আমাৰ গহপুৰ এজেঞ্চিত গ'লোঁ। সিহঁতে ক'লে ক'ৰ পৰা ল'লে? মই বোলো গাড়ী পৰা, ৰাস্তাত গাড়ী দিয়ে। পিছত বহীত লিখিলে নাই? বোলো বহীত মানে মোৰ মাইকী মানুহজনীয়ে লৈছিলে, সিহঁতৰ গেছ নাই, গেছ পাইছে ল'ব লাগে, ল'লে, কিন্তু 20 টকা এটা সিহঁতে বেছিকৈ লৈছে নে জোখতকৈ। তাৰপৰা গেছটো আমাৰ এজেঞ্চিয়ে কোৱা মতে সেইটো কলাবাৰী গেছ। আমি তেতিয়াহে জানো যে কলাবাৰীৰ পৰাও গেছ গহপুৰলৈ 1190 টকা। সিহঁতক ক'লোঁ, সিহঁতে বোলে আমাৰ যদি বহীত যদি এণ্ট্ৰি থাকিলেহেঁতেন তেনেহ'লে আমি এইটো ৰিটাৰ্ণ দিম। এতিয়া চিলিণ্ডাৰত পানী আছে, জোকাৰি চাইছোঁ পানী ওলায়। চিলিণ্ডাৰ 13 দিন। এতিয়া কি ক'ম মানে, এতিয়া গেছ নাই, গেছ লাগে। এইটো মই গাড়ীখন অহালৈ চাই আছোঁ, গাড়ী দেখিছোঁ, অহা দেখা নাই। তাৰমানে আহিলে মই সুধিম বুলি ভাবি আছিলোঁ আৰু। উক্ত চিলিণ্ডাৰটো পৰৱৰ্তী 13 জুলাইৰ নিশাৰ পৰা নজ্বলা হোৱাতহে গুমৰ ফাঁক ওলাই পৰে যে চিলিণ্ডাৰটোৰ ভিতৰত প্ৰায় 90% পানী আছে। কোনো কাৰ্ড নোহোৱাকৈ অধিক দামত ব্লেকত আজিও চিলিণ্ডাৰ বিক্ৰী কৰি অহা এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গ্ৰাহকগৰাকীয়ে গহপুৰ মহকুমা গ্ৰাহক সুৰক্ষা বিষয়াৰ ওপৰত অভিযোগ দাখিল কৰিছে। উল্লেখ্য যে উক্ত প্ৰতিষ্ঠানটোৰ ইনচাৰ্জগৰাকীয়ে দীৰ্ঘদিনৰ পৰা গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰি অহাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে আৰু এই লৈ মহকুমা গ্ৰাহক সুৰক্ষা বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰাৰো খবৰ পোৱা গৈছে। গহপুৰৰ পৰা কংকন কাকতিৰ ৰিপৰ্ট UA নিউজ।